কুকুৰ মেকুৰী আদিৰ লেলাৱতীয়ে মানুহৰ কিবা ক্ষতি কৰিব পাৰে নেকি? সৰু টপিক কিন্তু জানিবলগীয়া খুবেই ইনফৰমেটিভ টপিক। ভিডিঅ'টি সম্পূৰ্ণকৈ চাব আৰু লগতে চেনেলটি সাবস্ক্ৰাইব কৰি থব। চাওক, কোনো প্ৰাণীৰে লেলাৱতী কেতিয়াও বীজাণুমুক্ত হ'ব নোৱাৰে। বহুতে ক'ব পাৰে যে আমাৰ কুকুৰটোৰ বা মেকুৰীটোক ভেকচিনেশ্যন বা টিকাকৰণ কৰা হৈছে বা বেজী দিয়াই থৈছো, কিন্তু চাওক, কোনোৱে দাবী কৰিলেও পোহনীয়া জন্তুটিৰ টিকাকৰণ কৰাৰ পাছতো কিন্তু কেতিয়াবা জন্তুৰ লেলাৱতীৰ পৰা সংক্ৰমণ হোৱাৰ সম্ভাৱনা বহুত বেছি। কুকুৰ আৰু মেকুৰীৰ লেলাৱতীত থকা বীজাণুবোৰক কেপন'চাইটোফেগা বুলি কোৱা হয়। এই বেক্টেৰিয়াবোৰ কুকুৰ মেকুৰীৰ লেলাৱতীৰ পৰা মানুহলৈ বিয়পি মানুহৰ শৰীৰৰ বিভিন্ন অংগ বেয়াকৈ ক্ষতি সাধন কৰিব পাৰে। বিশেষকৈ শিশু আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা ইমিউনিটি যিসকলৰ দুৰ্বল, যেনে ধৰক ডায়েবেটিক পেচেণ্ট, হাইপাৰটেনচিভ পেচেণ্ট, টিবি ৰোগী, এজমা ৰোগী, HIV পজিটিভ ৰোগী ইত্যাদি। সাধাৰণতে এই বেক্টেৰিয়াই মানুহৰ মুখ আৰু ডিঙিত প্ৰত্যক্ষভাৱে সংক্ৰমণ কৰে, ফলত ENTৰ প্ৰব্লেমবোৰ দেখা দিয়ে। যদিও বহু সময়ত শৰীৰৰ অন্যান্য অংশতো সংক্ৰমণ হোৱা দেখিবলৈ পোৱা যায়। সংক্ৰমণবোৰৰ ভিতৰত ইনফেকশ্যনবোৰৰ ভিতৰত মুখ্যতঃ পেৰিঅডেণ্টেল ৰোগ, শ্বাস প্ৰশ্বাসৰ সংক্ৰমণ, চকুৰ সংক্ৰমণ, চেপ্টিচেমিয়া, এণ্ডোকাৰ্টাইটিছ, হৃদযন্ত্ৰৰ আৱৰণৰ প্ৰদাহ, চৰ্ম ৰোগ, চকু মুখৰ লগতে লিম্ফ নোড আৰু মগজুৰ আৱৰণৰ ইনফেকশ্যন অন্যতম। তদুপৰি শৰীৰত পূৰ্বতে যদি কোনোবা ঘাঁ থাকে, এইবিধ বেক্টেৰিয়াই কেনেবাকৈ তেজত প্ৰৱেশ কৰিলে ঘাঁৰ চাৰিওফালে ফুলি উঠি ইনফেকশ্যন বৃদ্ধি পায়। আনকি পিছলৈ ই যকৃত, চকু আৰু কেন্দ্ৰীয় স্নায়ুতন্ত্ৰত প্ৰভাৱ পেলাব পাৰে। মই নকওঁ যে আপোনালোকে আপোনালোকৰ মৰমৰ কুকুৰটো বা মেকুৰীটোৰ লগত এটাচমেণ্টত নাথাকিব, কিন্তু সাৱধানে থাকক, সতৰ্ক থাকক, সুস্থ থাকক আৰু সুন্দৰ জীৱন অতিবাহিত কৰক। ধন্যবাদ।